Hey guys, good morning and welcome back to my YouTube channel. To আজি হৈছে Sunday, তো Sunday বুলি এটা ৰাইড এটা ওলাই যাওঁ, বেছি দূৰ নাযাওঁ। নেলি ভিতৰৰ পৰা ডাঙৰ নেকি তালৈ গৈ আছোঁ, এটা ৰিজৰ্ট টাইপৰ আছে। তো অলপ Sunday বুলি অলপ ফাণ্ডে কৰি আহোঁ আৰু। তো লগত যাব 4-5খন মান। তো আগত যাই ফিল আপটো কৰিলোঁ, তাৰপিছত কোন যাব আপোনালোকক দেখাই দি আছোঁ। তো তেতিয়ালৈ বনে ৰহিয়ে মেৰে চেনেল পে। তো ইয়াতে ফিল আপ কৰিলোঁ, একদম তেল নাই, ল' ফিউল দেখাই আছে। তাতে অফ ৰোডিং টাইপ হ'ব ন, পাহাৰ এৰিয়া গৈ আছোঁ। তো তেলটো মাছ বি মানে আৰু ভিতৰত তেল খতম হৈ গ'লে বল্লে হৈ যাব। পালো, তুমি ভৰাবা নেকি? ফিল আপ কৰি ল'লোঁ। তো ৰখিব দিছিলোঁ, আগতচোন দেখা দেখিয়ে নাই মানুহবোৰ। তো ফিল আপ কৰি ল'লোঁ, মানুহবোৰ দেখা দেখি নাই, ইয়াতে ৰখিব দিছিলোঁ। তো ক'ত বা আছে। তো মোৰ লগত আছে একদম মানে মানৱ, ফাৰ্ষ্ট টাইম পিলিয়ন। এংগলটো ছেট কৰি লৈছোঁ, বা কি হৈছে একো নাজানো। ৰখিব টাইমেই নাই মানে, আগত যাই ৰখি ল'ম আমলিঘাটত, হয় ৰখি চাহ খাম নহ'লে কিবা খাম। তো আমাৰ দেওশালৰ শিৱধান পালোঁ। আমাৰ জয় শিৱ বাবা। তো মন্দিৰ পালে হৰ্ণ মাৰিব লাগে বোলে, তো তাকে অলপ মাৰিলোঁ। বাকী ভক্তিটো আছে সদায় মনৰ পৰা, অলপ দেখাব লাগে ন, যিয়ে নহওক এবাৰ বাহিৰৰ ফালৰ পৰা এক্সটাৰ্নেলটো দেখাব লাগে, সদায় ইণ্টাৰনেলটো দেখাই থাকিলে নহয়। তো সেইটো কাৰণে হৰ্ণটো মাৰি দিলোঁ। তো আগত দেখিছোঁ আমাৰ পাৰ্টনাৰ দুখন 4খন হ'ল এতিয়ালৈ। তো আৰু এটা বোলে গুৱাহাটীৰ পৰা আহি আছিলে, যোৱা বছৰ তেল ভৰালে, তেল ভৰাব গায়ব হৈ গ'ল। 400cc বাইক, তথাপিতো আহি পোৱা নাই তালৈ। তো 2খন আগত এখন আছে, এই আগত এখন আছে আৰু 4খন 5খন। তো এতিয়ালৈ 5খন হৈ আছে, আৰু বা কেইজন জইন হয় আগত নাজানো। তো কেমেৰা এংগলবোৰ মিলাওঁতে চবেই এৰি থৈ যায় মোক বে। গোটেইবোৰ লগ হৈছিলোঁ, ভাবিছোঁ অলপ চ'ট ল'ব অলপ, তো গোটেইবোৰ এৰি থৈ গ'ল মোক। আবে কেমেৰাত কৈছোঁ, তোক কোৱা নাই, কেমেৰাত কৈ আছোঁ বে। তো গাইজ গৈ আছোঁ। তো অলম'ষ্ট জাগিৰৰ পৰা তোমাৰ হেৰিমান হ'ব। তো এইফালে 25-15 অলম'ষ্ট 450 ওচৰা-ওচৰি হ'ব মেইন ডেষ্টিনেশ্যনটোলৈ। তো জাগিৰৰ পৰা অলম'ষ্ট 45-50 মান হ'ব যোনটো জেগাত গৈ আছোঁ। তো আপোনালোকেও আহিব পাৰে, ভিডিঅ'টো চাই থাকিব, তো কোনটো জেগাত গৈ আছোঁ। একদম নিউলি মানে বনাইছে আৰু লাইক ৰিজৰ্ট টাইপ হ'ব একদম, মানে সেনেকুৱা ওচৰে পাজৰে তেনেকুৱা জেগাত একো নাইয়ে মানে আমাৰ। তো নেলি পাম আৰু এতিয়া নেলিৰ পৰা সোমাই যাব লাগিব। হয়, দুটা ৰাস্তা আছে, হয় নেলিৰ পৰা যাব লাগিব, নহয় বা আপোনালোকৰ যোনটো শিলভাঙা চাহ বাগিচা আছে ন, গোপাল কৃষ্ণ চাহ বাগিচাৰ সেইটোৰে সোমাইকে একদম মানে শ্বৰ্টকাট হয় এইটো ৰাস্তাটো, বা গ'লে যাব পাৰে। এইটো ৰাস্তা দুটা ৰাস্তা আছে, এতিয়া আমি কোনটো পিনে যাওঁ এতিয়ালৈ ডিচাইড হোৱা নাই, লগে পোৱা নাই, কাকো জনোৱা হোৱা নাই যে এইটো ফালে যাব লাগিব বা এইটো ফালে কোনপিনে যায়। আৰু যদি যাওঁতে যদি সেইটো চাইডে যাওঁ, আহোঁতে আকৌ এইটো চাইডেদি আহিম, তো সেনেকুৱা কৰিব লাগিব। বাকী এনেকুৱা স্পীডত মটৰ ব্লগ কৰি আছোঁ, চাউণ্ড কি হৈছে একো গম নাপাওঁ, তো চালেই গম পাম আৰু। বা গোপৰ লগালে হেলমেটৰ ৱেটটো বা তলৰ পিনে আহি যায়, মানে ইমান কমফৰ্টেবল নহয় আৰু ইমান চালিয়া হেলমেট, মানে যেতিয়াৰ পৰা গোপৰটো লগোৱা নাছিলে ন, হেলমেটটো মানে চালিয়া হৈ আছিলে। যেতিয়াৰ পৰা গোপৰটো লগালে ডাউন ৱেটটো আহি যায় ন গোপৰৰ, তো অলপ মানে ডাউন হৈ যায় এনেকুৱা। তো এইপিনে পৰা ইণ্ডিকেটৰলৈ এইফালে আপোনালোকে কোনোবা দূৰৰ পৰা যদি আহে তেনেহ'লে আহিব, পেট্ৰল পাম্প আছে, পেট্ৰল পাম্পৰ আগৰ ৰাস্তা এটা আছে, সেইটো ৰাস্তা দি সোমাই যাব যোনটো জেগাত গৈ আছোঁ আৰু। তো মেইন নেলিৰ পৰা ৰাস্তা বেয়া হ'ব বে,
কেলে সিপিনে যাব লাগিছিলে কোনপিনে সিপিনে ওচৰহে হয় ছুপাৰ বাইক নেকি অ দীপদা ঐ আমিতো তোমালোকৰ নেলি পালো নেলি যে সোমাই যায় যে নেলি পেট্ৰল পাম্পটো এই যা জলদি আহক একেলগে যাওঁ দে জলদি দেখিছেনে অলপ ৰেচপেক্ট নিদিয়ে মানে আমাৰ কম ছাবস্ক্ৰাইবাৰ যে এনেকুৱা কথা বেয়া কৰি আছে চাচোন এইফালে এক্সপ'জ এইফালে কিবা কিবি ল'ব কৈছে তো গাইছ ওলাই দিলোঁ ইয়াৰ পৰা মেইন হাইৱেৰ পৰা ইয়াৰ পৰা মোটামুটি 30 কিলোমিটাৰমান হ'ব সেই ঠাইডোখৰলৈ তো অলৰেডি 15 কিলোমিটাৰমান আহি দিলোঁ তো গৈ আছোঁ আৰু তো এনেকুৱা টুটা মোটা ৰাস্তা পাই থাকিম এতিয়া আৰু অফ ৰোডিং টাইপৰ বাইকখন ধুইছিলোঁহে ওলাই অহাৰ আগত তো এয়াই কণ্ডিশ্যন তো যোনটো পিনে ৰিটাৰ্ণ হ'ম সেইটো ৰাস্তা ভালেই হ'ব বাগানৰ মাজে মাজে গোপাল কৃষ্ণ চাহ বাগিচাৰ মাজে মাজে তো আহোঁতে সেইটো ৰাস্তা আহিবৰ কাৰণে ট্ৰাই কৰিম বাকী এইবোৰ ৰাস্তাত আৰু বেয়া নহয় মোৰ কাৰণেতো প্ৰফিটেবলে হয় এইটো ৰাস্তা বাকীবোৰৰ কাৰণেহে বাকীবোৰ মানে প্ৰায় ইয়াত চব অফ ৰোডিং বাইকে আহিছে এক্সপালছ আহিছে হিমালয়ান আহিছে ডমিনৰ আহিছে FZ 2খন আহিছে এইবাৰ গোটেই দেখোন ৰঙা মাটি তো এবাৰ বাৰিষা ষ্টাৰ্ট জল্দি হৈ গ'ল আমাৰ অসমত কালিও গুৱাহাটীত যি শিলা বৰষুণ তো কিছুমানে কৈছে বোলে বৰফ পৰিছে গুৱাহাটীত তো আমাৰ পিনে নপৰিলে কালি বৰষুণো নাহিলে ভাবিছিলোঁ বৰষুণটোক আহিব তো গ'ল বাইকখন লেতেৰা কৰিব মন নাই বে তথাপিতো আৰু উপায় নাই আৰু গ্ৰুপ ৰাইড কৰিলে সেইটোৱে মানে প্ৰব্লেম হয় নিজৰ ইচ্ছামতে নহয় আবে বাইদেউ তো গ্ৰুপ ৰাইড কৰিলে এইটোৱে নিজৰ ইচ্ছামতে নহয় চব বেঙা বেঙি হৈ যায়গৈ মানে বেয়া ৰাস্তাত লৈ দিলোঁ মই জেলেপি বনাব পাৰিব মাটিৰে এইখন তো আমি এতিয়া কাৰ্বিআংলং ডিষ্ট্ৰিক্ট সোমামগৈ এইটো চাইডে হয় আৰু যোনখিনি আচলতে লাষ্ট মৰিগাঁও ডিষ্ট্ৰিক্ট আছিলে এইখিনি তো ইয়াৰ পৰা অলপ আগত গৈ কাৰ্বিআংলং ডিষ্ট্ৰিক্ট ষ্টাৰ্ট হৈ যাব ৱেষ্ট কাৰ্বিআংলং আৰু কাৰ্বিআংলংটো দুখন এখন মেইন এখন আৰু এখন তো আমাৰ অসমততো আটাইতকৈ ডাঙৰ ডিষ্ট্ৰিক্ট কাৰ্বিআংলঙে হয় মানে মাটি বাৰীৰ ক্ষেত্ৰত আৰু আটাইতকৈ ডাঙৰ মানে চাইজৰ ক্ষেত্ৰত তো তাৰে এটা সৰু জেগাত গৈ আছোঁ এতিয়া আমি ৱেষ্ট কাৰ্বিআংলং গৈ আছোঁ ফুল অফ ৰোডিং মানত তই খলকি থাকিবি কিন্তু তো এনেকুৱা মজা কৰি যাব লাগিব পিছুৱাই দিম গোটেইকেইটাকে মই চালা এইটো মজাহে ভাই তো এইখিনিৰ পৰা শুন মানে ডাম্পাৰ বহুত চলে এইটো ৰাস্তাত পূৰা ট্ৰাকবোৰ আহি থাকে বালি গাড়ী আহে তো ইপিনেও আছে এইফালে চাহপাত বাগান আছে ইপিনেও তো এইটো চাহপাত বাগানৰ সেইটোৰ লগতে লিংক হয় যোনটো এইটো গোপাল কৃষ্ণ চাহ বাগিচা হয় ন বহুত ডাঙৰ হয় মানে এখনেই হয় এটা মালিকৰে চাগে আবে ভাই কেলা তো এইবোৰ হৈছে আমাৰ ৰাইডাৰ ডমিনৰ 250 হিমালয়ান FZ এইখনো FZ বাকী গোটেইবোৰে হেলমেট ডাবল হেলমেট পিন্ধি আছে ভাল লাগিছে তো আৰু এখন আহিছে দীপদা 400 ডমিনৰ তো আমাৰ মেইনটো গ'লে চাগে আগত চানিদা তো আগত আছে এক্সপালছ 200 আৰু এখন আছে এক্সপালছৰ লগত সেইফালেতো ফুল আবে এইটো ৰাস্তা ল'ব নালাগিছিলে কোনে এটা মুখামি নিচিনা কৰে নহয় বাৰিষা ষ্টাৰ্ট হোৱাই নাই ফুল বাৰিষা তো ইয়াত আছে হিমালয়ান পূৰা ব্ৰেণ্ড নিউ লৈছে এইখন আৰু এখন চানিদা তো গৈ আছোঁ আৰু ফুল মজা নেই মানে য'ত গৈ আছোঁ গোটেই মিনি শ্বিলং তো ইপিনে আছে কাৰ্বিআংলঙৰ মেইন পোষ্ট তো ইপিনৰ পৰা চাগে কাৰ্বিআংলং ষ্টাৰ্ট হৈ গ'ল তো কাৰ্বিআংলং সমুৱা ডিষ্ট্ৰিক্ট পাই গ'লোঁ আগতে আহিছোঁ মই 4-5 বাৰমান আহিছোঁ তথাপিতো
তো আৰু এবাৰ আহিছোঁ কেমেৰাটো লৈ যাওঁ আৰু এতিয়া আৰু মানে য'ত যাম কেমেৰাত দেখুৱাওঁ আপোনালোকক বহুতবাৰ আহিছোঁ এইটো শ্বৰ্টকাট ৰাস্তা এটা আছে যোৱা সময়ত এইটো পিনে ল'ব এইপিনে যাব ট্ৰাই কৰিম পূৰা ধুনীয়া হ'ব অলপ চলপ অফৰোডিং পাম বাৰু একো কেছ নাই বাট শ্বৰ্টকাট হ'ব ৰঙা মাটি নাই বোকাটো হ'ব তাতো কাৰণ মাটি ৰাস্তা তো এতিয়া লগৰটো ঘৰ পাম আৰু আগত 3জন ৰখি আছে এইখিনিতে তো সিহঁতে 3জন যাব আগত ৰখিব ই কেলা ফালিছে দেখোন তো আগত ৰখিব ই ফালিছে পূৰা তো আজি মই হেৰি চেৰি পিন্ধি নাহিলোঁ মানে গিয়েৰ চেৰ পিন্ধি নাহিলোঁ লোকেল জেগাত গৈ আছোঁ কাৰণে নাই পিন্ধা তো ইয়াৰ পৰাই যাব লগৰটো বঢ়িয়া এইটো তামাম পাই জোতা তোৰ একো লেতেৰা হোৱা নাই ন তই সোমাইছোঁ এইখিনি অৱস্থা দেখাই পালে আৰু আছেহে আৰু আগত এই তো আমি ফাৰ্ষ্ট আহি পালোঁ তো গাইজ গোটেইবোৰ আহি পালোঁ এতিয়া আৰু কোনো ৰখি নাই ডাইৰেক্ট ডেষ্টিনেশ্যন ওলা তো এই মহাপুৰুষৰ কাৰণে লাষ্ট ৰখি আছিলোঁ তো আহি পাল ফাইনেলি এতিয়া আৰু ডাইৰেক্ট ডেষ্টিনেশ্যনে ওলাম আৰু তো গাইজ ভিডিঅ'বোৰ চাই থাকিব এনেকৈ বাইকৰ ওপৰত বাইক দেখা পাই থাকিব আৰু ভাল ভাল প্লেচো দেখা পাই থাকিব বেলেগনো কি ক'ম আৰু ফালা মজা ল'ব লাগিব ফাৰ্ষ্ট তাৰপিছত ভিডিঅ' তো আগত য'ত গৈছে একদম নেটৱৰ্ক নাপাম প্লাছ দোকান পোহাৰটো একো নাই অনলি নেচাৰ মানৱ তই কেলা মোৰ পিছত বহি বৰবাদ হৈ গৈছ বৰবাদ হৈ যাবি তই মোৰ পিছত বহি কেনেকুৱা লাগিছে পিছপিনে লগৰটোক বহাই লৈ মই পূৰা অফৰোডিঙত পূৰা মোচন দি আছোঁ আৰু দিম ঐ ভাত হাতত নধৰিবি বে হাতত কিয় ধৰ তই হাতত নধৰিবি বে Okay, bro. তো ইয়াৰ পৰা অলপ পকিটাই পাম আধা ৰাস্তাত কোনোবা ভাল আছে কোনোবা জেগাত ফুল বেয়া আৰু মানে পূৰা অফৰোডিঙে আৰু মানে আপ ডাউন আছে মানে দৃশ্যবোৰ ভাল লাগিব আপুনি চাই থাকিব এয়া হৈছে ইয়াৰ পৰা ষ্টাৰ্টিং তো গাইজ গৈ আছোঁ আৰু এনেকুৱা ধুনীয়া চিনেৰি পাই যাই থাকিম ৰাস্তাটো মানে বেছি বেয়া হৈ আছে মানে আৰু কি ক'ম আৰু এনেইতো ভালেই আছিল আগতে যেতিয়া আহিছিলোঁ আগতে ৰঙা মাটি লেতেৰা ৰাস্তাটো বেয়াই তাতে আৰু দেখাটো বেয়া হৈ গৈছে মানে চব পিনৰ পৰা মানে মাইনাছ পইণ্ট তো আগত সৰু ৱাটাৰফলো পাম দুটামান আৰু নদী চদীটো পামেই পাহাৰ যিহেতু নাইবা ঠাণ্ডাটো অলপ বেছি ফিল হৈ আহিছে এইটো চাইডে তামাম ভাল হৈছে ইহঁতে তো আৰু আধা আছে চাগে ইয়াৰ পৰা ফালোতে গমেই পোৱা নাই বহুত জলদি আহি পালোঁ আৰু অলপ আছে
2 নম্বৰ গিয়াৰত 70 কুত্তা ফালিছোঁ আজি বাইকখন চলা কুত্তা নহয় মানে পূৰা ফালিছোঁ তো ভাল ভিউ পইণ্টখিনি আহি আছে এতিয়া লাহে লাহে ষ্টাৰ্ট মানে সেই ভিউ পইণ্টটোৰ কাৰণে বহুতে আহে অলমষ্ট পাইছোঁ আৰু এক্সপলছৰ কিবা চাউণ্ডটো এনেকুৱাই নে বা কাটি লৈছে নাজানো অলপ মোটা মোটা আহি আছে তো এইখিনিৰ পৰা অলপ হাইটটো আছে ন পাহাৰৰ সেইটো চাইডৰ পৰা খাল মানে অলপ ৰিক্সি হৈ যায় তো পাপুৱে চোন আজিকালি প্ৰ' মানুহ হৈ গ'ল বে মানৱ পাপু আজিকালি প্ৰ' হৈ গ'ল মানে পূৰা ফালিছে আজি তই লাইফত মই এনেকুৱা ফাৰ্ষ্ট টাইম দেখুৱাই নাই তাক ফালা সি বে পূৰা ফালা হৈ গৈছে সি গুৱাহাটীত ক'ৰবাত ক্লাছ লৈ আহিছে সি পূৰা ৰাইডিং ক্লাছ লৈছে পূৰা ফালি আছে পাপু আজিকালি মানুহ দেখা দেখি নাই তো আগত দুজন আছে এইবোৰ ৰাস্তাত বেছি কথা ক'ব নোৱাৰি কাৰণ ফালাফালি ৰাস্তা ন তাতে সৰু হয় আগত ফ'কাছ কৰিব লাগে তো কি আৰু ভিডিঅ'টো চাই থাকিব লাষ্টলৈ 1 বছৰ পিছত আহিছে এইটো ৰাস্তা একজেক্ট এইবোৰ ৰাস্তাত মানে মানুহ দুনুহ পূৰা কম হয় মানে 2-এখন ট্ৰাক যায় বাছ সেইটোৱে আৰু বাকী মই 2 নম্বৰ গিয়াৰৰ ওপৰত বেছি চলোৱাই নাই 2 নম্বৰতে তো এইখিনিতে এটা ৱাটাৰফল আছে এইটো হৈছে এটা সৰু ভিউ পইণ্ট ইফালে আহিলে তো আগত ৰখিম চাগে এটা ভিউ পইণ্টত একদম হেভেন চেৰাপুঞ্জী তো এইখিনিতে ৰখিম অলপ তো আমাৰ ওচৰৰ জাগিৰোডৰ ওচৰত মানে এইখিনি আটাইতকৈ মানে এই প্লেচটো আটাইতকৈ হেৰি হয় আটাইতকৈ আগত গ'ল এই মানে জাগিৰোডৰ ন এইখিনি প্লেচে মানে আটাইতকৈ হাইটত থকা জেগা মানে যদি কোনোবা ওচৰত হিল ষ্টেচনত যাব বিচাৰে তো এইখিনিতে আহে আৰু মানে তো এইখিনিয়ে হিল ষ্টেচন বেলেগ আৰু যাব লাগিব দূৰত শ্বৰ্ট কিলোমিটাৰত মানে এইখিনিয়ে আৰু বেষ্ট চেছ আজি বাইক গৈছে নেকি নাজানো আৰু এটা পালন দি যাওঁ ৱাও ৰজাক আদৰ দিছে কা হা বাইক আছে তলে তই ইয়াতে অলপ ৰখি দিওঁ অঁ ৰখি দে বঢ়িয়া চব কৰিছোঁ চবতে দিম তোৰ লগৰকেইটা কিয় নাহিলে বে তো গাইছ আমি 4-5খনমান বাইক আহি পালোঁ বাকী কেইখন আহি পোৱা নাই এতিয়ালৈ মানে এইকেইখন মানে চব প্ৰ' মানুহ আৰু মানে যেতিয়াৰ পৰা ফাৰ্ষ্ট বাইক ষ্টাৰ্টিং লৈছিল এইবোৰে আমাৰ এইবোৰ চব প্ৰ' মানে তো এইখিনি ইয়াৰ পৰা 10 কিলোমিটাৰমান যাব লাগিব তো আপোনাক জেগাখিনি দেখাই দি আছোঁ ভিউ পইণ্টটো এইখিনি পূৰা ভিউ পইণ্ট আগতে মানুহবোৰ ইয়ালৈ আহে বা এই আগলৈ যায় তাৰ আগলৈ নাযায় আৰু তাৰ আগৰ পৰা ধুনীয়া এটা জেগা খুলিছে পূৰা গ্ৰীনেৰী এইটো ৰাস্তাত এই জেগাখিনি যদি আপোনালোকে আহে মেইনলি বাৰিষাৰ ছিজনত মানে পূৰা ক্লাউডি হৈ থাকে আৰু পূৰা চেৰাপুঞ্জী ফিল্ডটো পাই যাব ये देखिए